কৰ্ণেল গোস্বামী। নমস্কাৰ নমস্কাৰ। কৰ্ণেল গোস্বামী, আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰপ'জেলটো আপুনি একচেপ্ট কৰিব নাই? কৰিম, কিন্তু এই কামটোৰ কাৰণে মোক কিয় চিলেক্ট কৰিলে? আমি জানো এই কামটো আপোনাৰ বাহিৰে আমি কোনেও কৰিব নোৱাৰোঁ। ঠিক আছে, মই আমাক ধৰি আনিম আৰু ছোৱালীজনীও ৰেস্কিউ কৰি আনিম, কিন্তু মই সম্পূৰ্ণ নিজৰ ষ্টাইলত কাম কৰিম। মোক কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰিব আৰু মোৰ লগত মোৰ নিজৰ মানুহ থাকিব। হ'ব ছাৰ, আপুনি আৰু মই আমি দুইজনেই কাফি। আপুনি কি কৰিব? সহায় কৰিম বুলি ভাবিছিলোঁ। কৰ্ণেলৰ লগত কাম কৰিবলৈ দম লাগিব। আছে দম? ছাৰ, প্লেনিংটো কেনেকৈ কৰা হ'ব? লামা, আজি 5 বছৰে মই তোক বিচাৰি আছোঁ। কিয় ছাৰ?